এই যে দেখিছে আপোনালোকে, এয়া হৈছে শিৱসাগৰ জিলা নিমাইজান বাঁধৰা। এইখন গাঁৱত পানী চাওক, এতিয়াও আজি 20 দিন হ'ল, 20 দিনতো পানী কমা নাই, শুকোৱা নাই। পানী যাবলৈ কোনো ৰাস্তা নাই। ৰ'দত মানে ৰ'দ দিলে শুকালেহে এই পানী নাইকিয়া হ'ব। এই ঘৰবোৰ যে দেখিছে, আমাৰে লগৰ ষ্টাফৰ ঘৰ, ভাই বন্ধুসকলৰ ঘৰ। গতিকে আমি অকণমান ইয়াত চাবলৈ আহিলোঁ যে ইয়াত কিমান পানী এতিয়াও আছে। দেখিছে, জন্মৰ পৰা ডাঙৰ হৈ জীৱনত কোনোদিনেই এনেকুৱা ডাঙৰ পানী নেদেখাসকলে আজি এই পানীৰ মাজত কেনেকৈ দিন অতিবাহিত কৰিছে সেইটো ভাবি শেষ কৰিব নোৱাৰা এটা পৰিৱেশ। চাওক, মানুহ থাকিব ক'ত আৰু বস্তু বাহিনী ঘৰৰ ভিতৰৰ পৰা উলিয়াই থ'ব ক'ত? অকণো জেগা নাই। না মানুহ থাকিবলৈ জেগা আছে, নে গৰু ম'হ ছাগলী জীৱ জন্তু থাকিবলৈ ইয়াত জেগা আছে। অকল পানী, পানী, কেৱল পানী। এই কণ কণ মাইনাহঁতে পানীৰ মাজতে এনেধৰণে কোনোবাই ৰিলিজ দিছে, খাবলৈ এমুঠি পাইছে 2 দিনৰ মূৰত, 3 দিনৰ মূৰত। এতিয়া মানুহ বহুত ফালৰ পৰা আহিছে কাৰণে তেওঁলোকে ভাতমুঠি পাইছে অন্ততঃ, কিন্তু বাকী তেওঁলোকে ৰাতি হোৱাৰ লগে লগে এনেকুৱা এটা পৰিৱেশ তাত সৃষ্টি হয়। মানে চাওকচোন, এইটো ঘৰ চাওক, কি ক'ম আপোনাক। চাওক, এই ঘৰটোৰ ভিতৰত কি বাচিছে বুলি আপুনি অনুমান কৰিব পাৰে। এতিয়া মানে সাগৰ পৰিৱেশ হৈ আছে, সাগৰ নিচিনা হৈ আছে। গতিকে যে কি ক'ম, বহুত দুখৰ বিষয়। পানীয়েই প্ৰাণ, পানী নহ'লে বোলে প্ৰাণ যাব, কিন্তু এতিয়া পানীয়ে আকৌ মানুহক প্ৰাণ লৈছে। এয়া হৈছে প্ৰকৃতিৰ ৰূপ। কোনে বাধা দিব প্ৰকৃতিক? কোনে ধৰি ৰাখিব? আজি যদি কোনোবা মানুহে কৰিলেহেঁতেন, ধৰি আনিলেহেঁতেন, মাৰিলেহেঁতেন, পিটিলেহেঁতেন, ঢেৰ কিবা কিবি কৰিলেহেঁতেন। কিন্তু ঈশ্বৰৰ লীলা, ঈশ্বৰে যিটো কৰে কোনেও বাধা দিব নোৱাৰে। গতিকে ভগৱানক প্ৰাৰ্থনা জনাইছোঁ, হে প্ৰভু, এনেধৰণৰ যাতে দুৰ্যোগ আৰু দ্বিতীয়বাৰ তুমি এই পৃথিৱীলৈ এনেধৰণৰ কাল ৰূপ লৈ তুমি নাহা, তাৰ বাবে তোমালৈ প্ৰাৰ্থনা জনাইছোঁ। আজি পানীত হাঁহ নচৰা বুলি কথা এটা আছে, ঠিক তেনেধৰণেই এই ৰাইজসকলৰ হৈছে। এদিন আমাৰ যে নহ'ব মানে নাই। কিয় কৈছে কথাষাৰ? যিটো প্ৰকৃতিয়ে ৰূপ লৈছে, চব ফালৰ পৰাই দেখিছোঁ। অসমৰ প্ৰত্যেকটো কোণতেই পানী হোৱা এতিয়া আমি দেখিবলৈ পাইছোঁ। গতিকে সেই প্ৰভু, তুমি যাতে দয়া কৰা যেন। এটা ৰাতিয়ে এতিয়া এবছৰ হৈছে। এতিয়া এই মানুহবিলাকেই থাকিব ক'ত? তাত এতিয়া মহৰ কামুৰণি খাবনে? মানে ক'বলৈ ভাষা নাই আৰু কি ক'ম। গতিকে তুমি দয়া কৰা প্ৰভু, দয়া কৰা যেন। চাওক, এআঁঠু এইডোখৰত পানী, তাৰ আগলৈ হৈছে একঁকাল পানী। এতিয়া ধৰি ধৰি আনিবলগীয়া হৈছে।